Bodosa UN ब्रह्म सुपार 50 मिशननि गेजेरजों इन्जिनियारिंनि थाखाय कचिं लाबाय थानाय फरायसाफोरखौ खौरां लाहैदों आसामनि मन्थ्रि अशोक सिंघालआ। क'क्राझारनि दिमोलगावआव थानाय जिल्ला लाइब्रेरिनि मावखुलियाव दिनै मन्थ्रि अशोक सिंघालआ दावबायफैनानै बड'फा UN ब्रह्म सुपार 50 मिशननि गेजेरजों इन्जिनियारिंनि थाखाय कचिं लाबाय थानाय फरायसाफोरखौ खौरां लाहैनायजों लोगोसे फरायसाफोरजों कचिं लानायनि बागै सावरायलायो। हाबाफारियाव बाहागो लादोंमोन BTC सोलोंथाइ बिफाननि बिथोनगिरि जगदीश प्रसाद ब्रह्म, MCLA माधव चन्द्र छेत्री, BTCनि सोलोंथाइ बिफाननि नेहाथारि अमरज्योति बर्मन बिथांमोनहा। ৰাতিপুৱা মোৰ সৌভাগ্য হ'ল UN ব্ৰহ্ম সুপাৰ 50 একাডেমি যিটো BTC চৰকাৰে চলাই আছে তাত ভিজিট কৰাত বহুতবাৰ মোক কোৱা হৈছিলে যে তেনেকুৱা এটা একাডেমি চৰকাৰে চলাই আছে আৰু সফলতাৰ মানদণ্ড বহুত উন্নত। 11 জনকে যোৱাবাৰ IIT NITত এডমিশ্যন পালে। APSCৰ প্ৰিলিমছ 36 জন ল'ৰা ছোৱালীয়ে ক্লিয়াৰ কৰিলে। মোৰ ইচ্ছা হ'ল যে এটা নতুনত্ব আহিছে চৰকাৰৰ কাম কাজত, এটা পৰিৱৰ্তিত কোকৰাঝাৰ আমি চাই আছোঁ। চ' সেই কাৰণে ৰাতিপুৱা মই আহিলোঁ, ছাত্ৰ ছাত্ৰীৰ লগতো মোৰ আলোচনা হ'ল আৰু প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰি মই পালোঁ যে কোনোবা কৃষকৰ ছোৱালীয়ে ইয়াত পঢ়ি আছে, 1 টকাও মানে ফিজ দিব লগা হোৱা নাই, চৰকাৰে গোটেই খৰচ বহন কৰিছে, ট্ৰান্সপাৰেণ্ট ৱেত ছিলেকশ্যন হৈছে, কোনো ইয়ে নাই। আৰু এই কৃষকৰ ছোৱালীটোক যেতিয়া মই সুধিলোঁ যে তুমি কি কৰিবা, বোলে মই IITত ইঞ্জিনিয়াৰিং কৰিব বিচাৰিছোঁ। এই কৃষকৰ ছোৱালীটোৱে যে সপোন চাইছে, এই সপোনটো যে বাস্তৱ হোৱা আৰম্ভ হৈছে, এইটোৱে চৰকাৰৰ সফলতা। অকল দলং ৰাস্তা বনোৱা বা বিল্ডিং বনোৱা এইটোৱে সফলতা নহয়। সফলতাৰ আন এটা মানদণ্ড আছে যে ৰাইজক ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়াৰ লগত কেনেকৈ ভাল মানৱ সম্পদ আমি গঢ়ি দিব পাৰোঁ। আৰু BTCত পৰিৱৰ্তন সঁচাকৈ ঘটিছে, তাৰ প্ৰমাণ আছে UN ব্ৰহ্ম সুপাৰ 50 একাডেমি। আৰু আজি মই ক'লোঁ যে কি কোকৰাঝাৰ আছিল আৰু কি কোকৰাঝাৰ হৈ গ'ল। এটা সময়ত মানে মানুহ ইয়াত আহিবলৈ ভয় কৰিছিল আৰু আজি আমাৰ কোকৰাঝাৰৰে ল'ৰা ছোৱালী ইয়াত বিনামূলীয়াকৈ একাডেমিত শিক্ষা লৈ IITত এডমিশ্যন পাই আছে, সপোন দেখি আছে IIT ইঞ্জিনিয়াৰ হোৱাৰ। চ' এটা পৰিৱৰ্তন নিজ চকুৰ সন্মুখত মই চাই আছোঁ যে হৈ আছে। অশোক সিংঘাল ছাৰ আমাৰ মাজত উপস্থিত হৈছে। যোৱাকালি মানে বিভিন্ন ডিপাৰ্টমেণ্টটো ৰিভিউ কৰাৰ কাৰণে আহিছিলে আৰু তেখেতে আজি যোৱাকালি কৈছিলে যে আজি আমাৰ এই যিটো কোকৰাঝাৰৰ সুপাৰ 50 ইঞ্জিনিয়াৰিং ফ্ৰী কোচিং যিটো আমি দি আছোঁ, তো ইয়াতে ল'ৰা ছোৱালীবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰিব আৰু মানে তেওঁলোকৰ লগতেই মানে ব্ৰেকফাষ্ট কৰিব বুলি কৈছিলে যোৱাকালি, আৰু আজি আহিছে। আমি সঁচাকৈ আনন্দিত হৈছোঁ। তো যিয়ে নহওক, আমি এই আমাৰ যিটো নতুন চৰকাৰ অহাৰ পিছত বিশেষকৈ আমাৰ মাননীয় আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰী প্ৰমোদ বড়োছাৰ নেতৃত্বত আমাৰ যিটো UN ব্ৰহ্ম সুপাৰ 50 নামেৰে ইতিমধ্যে আমাৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে 11 মাহৰ কাৰণে সেইটো আমাৰ BTC নিজাববীয়াকৈ চলাই আছে ইয়াতে কোকৰাঝাৰত। গতিকে যোৱাবাৰ 32 জন আমাৰ এডমিশ্যন হৈছিলে ইয়াতে, আৰু সেই 32 জনৰ ভিতৰতে 31 জনেই মানে ছাকচেছফুলি তেওঁলোকে মানে তেওঁলোকৰ যিটো এক্সামিনেশ্যন, সেই এক্সামিনেশ্যন পাছ হ'বলৈ সক্ষম হৈছে, আৰু 11 জনে তেওঁলোকে IITত এডমিশ্যন লৈছিলে, ইতিমধ্যে এডমিশ্যন লৈছে। আৰু লগতে বাকী যিমানখিনি আছে তেওঁলোকেও বিভিন্ন ইঞ্জিনিয়াৰিং কলেজবিলাকত ইতিমধ্যে এডমিশ্যন লৈছে। গতিকে সেইটো আমাৰ ছাকচেছ বুলি আমি ক'ব লাগিব। আৰু এইবাৰ আমাৰ টোটেল 50 জন আছে ইয়াতে। গতিকে আমি ভাবোঁ যে এইবাৰো আমি 100% ছাকচেছ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াৰ বাদেও ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ এই বডোফা UN ব্ৰহ্ম সুপাৰ 50 নামেৰে আমাৰ UPSC কোচিঙো আছে। ইতিমধ্যে তেওঁলোকৰ 50 জন দিল্লীত আছে, বাজিৰাও এণ্ড ৰেড্ডি যিটো ফাউণ্ডেশ্যন তাতে অলৰেডি তেওঁলোকে ভাল কৰি আছে, ভালেই কৰি আছে। আৰু লগতে আমাৰ MBBSৰ কাৰণে 50 জন আমাৰ আছে গুৱাহাটীত, আৰু আমাৰ
APSC কোচিঙৰ কাৰণে এতিয়া গুৱাহাটীত তেওঁলোকে 50জন আমি পঠিয়াইছোঁ তো আমি সময়ে সময়ে আমি ভিজিট কৰোঁ দিল্লীতো আমি ভিজিট কৰোঁ গুৱাহাটীতো আমি ভিজিট কৰোঁ আমি তেওঁলোকক চাওঁ যে তেওঁলোকৰ একচুৱেলি তাতে গৈ পেলাই তেওঁলোকৰ মানে পঢ়ি আছে নে নাই সেই কথাবিলাকক আমি সদায় মানে আমি চাই থাকোঁ আমি মনিটৰিং আমি কৰি থাকোঁ আৰু নিশ্চয়কৈ ভাবোঁ যে আমাৰ এই যিটো অনাৰেবল চিফ ছাৰৰ যিটো ভিজন সেই ভিজনটো নিশ্চয়কৈ আমি ছাকচেছ আমি কৰিব পাৰিম বুলি মই আশা কৰিছোঁ